নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে 2014 চনৰ পৰা মূল্যবোধৰ আধাৰত ভাৰতবৰ্ষৰ জনজীৱনলৈ যি পৰিৱৰ্তন আহিল এই পৰিৱৰ্তনে আজি ভাৰতবৰ্ষৰ প্ৰতিটো শ্ৰেণীৰ লোকক শক্তিশালী কৰিছে সামাজিক ন্যায় প্ৰদান কৰিছে সোশ্যাল জাস্টিস আৰু অৰ্থনৈতিক উন্নয়ন আজি এসটি এসসি আম্বেদকাৰ ডাঙৰীয়া নিজেই এসসি সম্প্ৰদায় এগৰাকী ব্যক্তি আছে আৰু তেখেতে সংবিধানখন প্ৰস্তুত কৰিতে পিছপৰা সম্প্ৰদায়ক শিক্ষা সংস্কৃতি ক্ৰিয়া সামাজিক অৰ্থনৈতিক দিশত কেনে ধৰণে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নীতি আৰু পৰিকল্পনা হাতত ল'ব লাগিব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ ফলত আজি এসটি এসসি সকলৰ যি শক্তি বৃদ্ধি হৈছে আজি এসটি এসসি সকলৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন সম্ভৱ কৰাৰ ক্ষেত্ৰত বাজপেয়ী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে যিখিনি উল্লেখযোগ্য পদক্ষেপ লৈছে তাৰ ফলত আজি আপোনালোকে দেখিছে পিছপৰা সম্প্ৰদায়ে লোকে বাৰংবাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক আসন ৰাষ্ট্ৰপতিৰ দৰে আসনত আজি অধিষ্ঠিত হৈছে ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈকে গতিকে এই হৈছে পিছপৰা সম্প্ৰদায়ৰ প্ৰতি থকা আন্তৰিকতা আৰু পিছপৰা সম্প্ৰদায় শক্তিশালী কৰাৰ এটা শক্তিশালী জ্বলন্ত উদাহৰণ মোদী ডাঙৰীয়া চৰকাৰ